हेलो बंधु बान्धवीসকল पुनर स्वागतम जनाइছোঁ ইনফ'সমৰ নতুন এটা ভিডিঅ'লৈ। তো এইটো ভিডিঅ'ত কথা পাতিম অসমৰ বাহিৰত থকা যিসকল লোকে আসাম কেয়াৰ্ছত এপ্লাই কৰিছিল, এপ্লাই কৰাৰ পাছত ইয়াৰ মাজতে বহুতে আসাম কেয়াৰ্ছৰ যিটো অনুদান সেইটো লাভ কৰা নাই আৰু বহুতে এটা কিস্তি পাইছে, এটা কিস্তি লাভ কৰা নাই। তো কাৰোবাৰ এনেকুৱা সমস্যা হৈছে যে দুটা কিস্তি পাইছে, মেছেজ আহিছে মোবাইলত, কিন্তু একাউণ্টত বেলেন্সটো ক্ৰেডিট হোৱা নাই। তো এই বিষয়ে মই এটা পোষ্ট দিছিলোঁ যে অসম চৰকাৰক যদি কিবা আপোনালোকে অনুৰোধ কৰিব বিচাৰে তেনেহ'লে কমেণ্ট কৰক আৰু আপোনালোকৰ কমেণ্টকেইটা মই ভিডিঅ' আকাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু আপোনালোকে সাহায্যটো লাভ কৰে বা আপোনালোকৰ কিবা সহায় হয়। আৰু সেই পোষ্টত বহুতো লোকে কমেণ্ট কৰিছে আৰু প্ৰায় সকলোৰে সমস্যাটো একে, সেইকাৰণে মই কেইটামান কমেণ্ট লৈছোঁ আৰু কেইটামান কমেণ্ট ল'ব পৰা নাই, তাৰ বাবে চৰি। তো ইয়াৰ মাজতে মই প্ৰথম কমেণ্টটো লৈছোঁ লক্ষ্যজিৎ গগৈৰ। তো ইয়াত লিখিছে তেওঁ, মই এতিয়ালৈকে তেনে কোনো সাহায্য পোৱা নাই আৰু মই আৰু লগৰ দুজনমান বেংগলোৰত ফচি আছোঁ, ৰাস্তাই ঘাটে বহি বহি দিন কটাইছোঁ, খোৱা বোৱা প্ৰব্লেম, যদি পাৰে চৰকাৰে যেন আমাক ঘৰ যোৱা ব্যৱস্থা কৰি দিয়ে। তো ইয়াৰ পিছত মই দুটা কমেণ্ট লৈছোঁ, এটা কৰিছে ইছাক আৰু আনটো কৰিছে সুমনে। তো মই অসমৰ বাসিন্দা এণ্ড প্ৰেজেণ্টলি মই তামিলনাডুত আছোঁ। অসম কেয়াৰ ফাউণ্ডৰ পৰা মোক ফাৰ্ষ্ট 2000 টকা পালোঁ, বাট নেক্সটটো মোৰ একাউণ্টত নাই অহা। আনটো কৰিছে অসম চৰকাৰে পশ্চিমবংগৰ পৰা অসম গুৱাহাটীলৈ ৰেল চলিবলৈ নিদিয়ে কিয়? কলকাতাত কি অসমৰ মানুহ আবদ্ধ হৈ থকা নাই নেকি? তো এতিয়া চাওক, সকলোতকৈ বেছি যিটো কমেণ্ট আহিছে সেইটো হৈছে এইটো। ইয়াত মই দুজনৰ নাম প্ৰকাশ কৰিছোঁ, বহুতে এইটো ছেইম মেছেজ কৰিছে, কমেণ্ট কৰিছে। এটা হৈছে হাছিম ক্ৰিয়েটিভ মাইণ্ডছ আৰু আনটো হৈছে লোকনাথ বৰা। তো দুয়োজনে কৰিছে ইউৰ এপ্লিকেশ্যন হেজ বিন ভেৰিফাইড এণ্ড এৱাইটিং বেংক ডিটেইলছ, ভেৰিফিকেশ্যন ফৰ পে'মেণ্ট নট প্ৰচেছিং দেখাই আছে, কিন্তু এটাও কিস্তি পোৱা নাই। তো এই সমস্যাটো বহুতৰে হৈ আছে যে ইয়ৰ এপ্লিকেশ্যন হেজ বিন ভেৰিফাইড এৱাইটিং ফৰ বেংক ডিটেইলছ, ভেৰিফিকেশ্যন ফৰ পে'মেণ্টছ প্ৰচেছিং। তো যিসকলৰ একাউণ্ট ৰিলেটিভ কিবা ইছ্যু আছে, তো সেইসকলক যদি আসাম কেয়াৰ্ছৰ ফালৰ পৰা এটা SMS-ত লিংক দিয়াৰ ব্যৱস্থা কৰি দিয়া হয় যে আপোনালোকৰ একাউণ্ট ডিটেইলছটো অশুদ্ধ হোৱাৰ কাৰণে আপুনি পে'মেণ্ট পোৱা নাই, তো আপুনি এই লিংকত ক্লিক কৰি আপুনি বেংক ডিটেইলছটো শুদ্ধকৈ এণ্টাৰ কৰি দিয়ক যাতে আমি আপোনাক সহায় কৰিব পাৰোঁ। কিয়নো এই সমস্যাটো বহুদিনৰ পৰা হৈ আছে আৰু সেইসকল লোকে এতিয়াও বাট চাই আছে আসাম কেয়াৰ্ছৰ ফালৰ পিনে যাতে সেইসকল লোকক সহায় কৰা হয় নেকি। তো যিসকলৰ এনেকুৱা প্ৰব্লেম হৈ আছে একাউণ্ট ৰিলেটেড, তো সেইসকলক যদি ইনফৰ্ম কৰা যায় আপোনাৰ ডিটেইলছকেইটা অশুদ্ধ হৈছে বা আপুনি এলিজিবল নহয় বা আপোনাক এইটো লিংক দিয়া হৈছে, আপুনি কাৰেক্ট কৰি লওক, তো সেইসকল লোক নিশ্চয় উপকৃত হ'ব আৰু ইমান দিন অপেক্ষা কৰি থাকিব লগা নহ'লে হয়। তো এতিয়া এটা কমেণ্ট লৈছোঁ আৰু এই কমেণ্টটো 4-5 জনে কৰিছে। মই দ্বিতীয় কিস্তি 2000 টকা সোমাইছে নে নাই চেক কৰোঁতে মেছেজটো আহিছে, কিন্তু পইচা কিয় সোমোৱা নাই জনাব নেকি? তো ইয়াৰ পৰাতো আমি জনাব নোৱাৰিম। তো নিশ্চয় আপোনাৰ একাউণ্টৰ কিবা প্ৰব্লেম হ'ব পাৰে আৰু যদি আপোনাৰ নেট বেংকিং আছে তেনেহ'লে আপুনি নেট বেংকিং লগ ইন কৰি আপুনি ষ্টেটমেণ্টটো চাব পাৰিব, আপোনাৰ 2000 টকা কেতিয়া সোমাইছে, কিয় মাইনাছ হৈছে আপুনি নিজে নিজে চাব পাৰিব। বা আপুনি যদি বেংক যিটো ব্ৰাঞ্চ আছে আপোনাৰ ওচৰত থাকে তেনেহ'লে আপুনি ব্ৰাঞ্চত গৈ আপোনাৰ ষ্টেটমেণ্টটো চেক কৰি চাব পাৰিব। আৰু ইয়াৰ মাজতে বহু লোকে কমেণ্ট কৰিছে যে অসম চৰকাৰক অনুৰোধ জনাইছে যাতে অসম চৰকাৰে অতি সোনকালে সেইসকল লোকক অসমলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে। তো আজি ইমানতে সামৰিছোঁ, ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি বিচাৰে আপোনালোকে তেনেহ'লে কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ষ্টে হোম ষ্টে ছেফ।